তাৰ পৰা যিটো ধৰা এতিয়ালৈকে দেখিছোঁ যে পইচাৰ হিচাপে নাই। আৰু এটা কথা আপোনাক শেখৰে যিখিনি কৈ আছে ধৰক বিপান কৰোৱা কথা এইবোৰ কিবা সম্ভৱ হয় নেকি? প্ৰথম কথা মইতো ভাবোঁ এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাত দেই, মইতো দেখি আহিছোঁ ছিংগাপুৰ, আমি এবাৰ শ্ব' কৰিব গৈছোঁ। ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড, কিন্তু এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ সেই যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ল? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল, বিষ খোৱালে মানে ক্ৰিমিনেল। এতিয়া দুজন বিষ খোৱা মানুহ আৰু সেই দুজন মানুহ বিষ খুৱাইছিল তেখেতৰ পষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ, এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নাই, দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব, দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্ট, তেওঁলোকেতো তাতে ধৰি দিব লাগিছে। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। চ' আমিতো এতিয়া লেমেন যি দেখি আছোঁ, আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ। আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে, কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে, দেখি আছে, দিনে ৰাতি কাহিনী কৈছে। আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি। চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা, যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ, তই কিয় তেতিয়া নকৰিলি? তাৰমানে সেইকাৰণে মই ভাবোঁ চব মাৰ্ডাৰ কৰাটো যদি দোষী লগত থকাটো সেইটোৱে কথা আৰু। চ' বাকী এতিয়া হোপ ফৰ দ্য বেষ্ট। ৰাজাকো মাতিছে, ৰাজা আহিছে, ৰাজা আহি আছে, যোৰহাট গৈছিল, আহি পাইছে। এনে শেখৰৰ হেৰিটো কেনেকুৱা আছিলে আপোনালোকৰ লগত? শেখৰৰ এটা সৰুতে কওঁ, চবৰ লগত ভাল, কিন্তু শেখৰ ভাল শেখৰ ভাল নাছিল। তাৰ পেটটো মনটো বহুত সঁচা, সি কাকো গোট খাই সি কাকো একগোট হৈ থাকিব নিদিয়ে। শেখৰৰ মনটো তেনেকুৱা। অঁ, ঠিক শেখৰে কাকো তাৰমানে শেখৰে আজি তোমাৰ ঘৰত পঠাই দিয়া পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলে পিছদিনা দেখিবা গিৰিকটো বেলেগ ৰুমত, ঘৈণীজনী বেলেগ ৰুমত শুই গ'ল, কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব। চ' হি ৱাজ নট এ গুড পাৰ্চন। থেংক ইউ।